নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে গম পাইছে যে মোৰ মা আৰু এইখন পৃথিৱীত নাই আৰু মাৰ অলপমান মানে পেটৰ বিষ হৈছিলে। এই বিষৰ কাৰণে কল্যাণী যিটো মেডিকেল, সেই মেডিকেলখনত মোৰ মাক বেলেগ ধৰণৰকৈ টকাৰ হেৰিত মোৰ মাক মাৰি পেলালে। এইখন মেডিকেল হৈছে বক কল্যাণী মেডিকেলখনত। আৰু কাহানী তুমি প্ৰথমবাৰে ক'ম, যিহেতু আপোনালোকে সম্পূৰ্ণ গম পোৱা নাই চাগে নিউজত, যেনেকৈ আপোনালোকে ঘটনাটো ডাইৰেক্টলি গম পোৱা নাই চাগে, যিহেতু আমাৰ ভাইটি কৈছিলে আৰু আমাৰ ভাতিজী ছোৱালীজনীয়ে কৈছিলে তাতে নিউজত। সম্পূৰ্ণ আপোনালোকে হয়তো তাত গম নাপাব, কিন্তু মই আজি আপোনালোকক এই ভিডিঅ'টোত আপোনালোকক গোটেইখিনি কথা বুজাই ক'ম। মাৰ কেনেকৈনো বেমাৰটো ষ্টাৰ্ট হৈছিলে আৰু কেনেকৈ মেডিকেলত লৈ গৈ পেলাই কেনেকৈ মোৰ মাক যেনেকৈ তেওঁলোকে টাকাৰ কিবাহত তেওঁলোকে মাৰি পেলালে, সেইটো কথা আজি আপোনালোকক ক'ম। আৰু আপোনালোকেও সেইখন মেডিকেলত আপোনালোকে কেতিয়াও নাযাব, মৰি গ'লেও নিনিব সেইখন মেডিকেলত। মই আচলতে সেইখন মেডিকেল যে সেনেকুৱা মই ভবা নাছিলোঁ। যেতিয়া আমাৰ সেই মেডিকেলত গ'লোঁ, যেতিয়া মা আমাৰ নাই, তাৰপিছতহে মই এইবিলাক ঘটনা শুনা পাওঁ। আচলতে নিউজবিলাক ইমান নাচাওঁ ন। তাৰপিছত সেইটো বাৰু বাদ দিলোঁ। এতিয়া মই প্ৰথমৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ঘটনাটো প্ৰথমৰ পৰাই ক'ম। মই সেইদিনাখন আছিলে ৰবিবাৰ, আৰু ৰবিবাৰ ঠিক 2টামান বজাত মাৰ খুব বেছি বহুত পেট বিষাইছিলে। এই পেটৰ বিষত মা থাকিব পৰা নাছিলে। আৰু মই ঘপককৈ ৰাতি উঠি পেলাই সেই 2টা বজাত উঠি পেলাই মাক চালোঁ। মাৰ কণ্ডিশ্যন একেবাৰে বেয়া। আৰু ভাইটি উঠি পেলাই তেওঁ চাই আছে, কি কৰিম কি নকৰিম। এনেকৈ এম্বুলেঞ্চ এখন মাতা হৈছিলে, 108 মাতা হৈছিলে। মই ফোন কৰি আছোঁ, বাৰ ফোন কৰি আছোঁ, তেওঁলোকে ৰিচিভ নকৰে। তাৰপিছত সেনেকৈ পিছত লাষ্টত 10-15 মিনিটৰ পিছত তেওঁলোকে ৰিচিভ কৰিছে, কিন্তু মাৰ এইফালে অৱস্থা একদমেই বেয়া। আৰু তাৰপিছত ফুল ডিটেইলছ দিলোঁ তেওঁলোকক। তাৰপিছত তেওঁলোকে ক'লে যে ঘৰ ক'ত, অমুকক মই চব ডিটেইলছ কৈ দিছোঁ বাইদেউজনক। তাৰপিছত বাইদেউজনে এইবাৰ কনফাৰ্ম কৰি দিলে, ধূপধাৰাৰ 108 হেৰি কৰি দিলে, কিন্তু তথাপিতো তেওঁলোকে কোনোৱে ৰিচিভ নকৰিলে। তাৰপিছত সেনেকৈ বহুত দেৰি হোৱাৰ পিছত মাক এনেকৈ ৰখি থাকিলে নহ'ব, মই 108খন কেঞ্চেল কৰি দিলোঁ। কেঞ্চেল কৰি দিয়াৰ পিছত আমাৰ শাহু মাহঁতৰ কাৰ এখন আছিলে, সেই কাৰখন ফোন কৰি দিয়াৰ পিছতে 15 মিনিটৰ পিছত গুচি আহিছোঁ। কেনেকৈ আপোনালোকে ভাবকচোন, আপোনালোকে 108 কেনেকৈ আপোনালোকে বিশ্বাস কৰিব, কেনেকৈ কি কৰিব, সময়ত তেওঁলোকক নাপায় আচলতে। তাৰপিছত সেনেকৈ আমাৰ নিজৰ গাড়ীখনে লৈ গ'লোঁ, বা সেইটো আমাৰ নিজৰ গাড়ী ক'ব গ'লে। সেইখন গাড়ীখন আমি ফোন কৰিলোঁ, 15 মিনিটত আহি পালে আমাৰ ঘৰত। তাৰপিছত সেনেকৈ আমি লৈ গ'লোঁ মাক ধূপধাৰা বিকালী মেডিকেলখনত লৈ গ'লোঁ। মেডিকেলত গৈ ডাক্তৰজনক উঠালোঁ, উঠাই পেলাই তাৰপিছত ক'লোঁ যে এনেকুৱা বেমাৰ হৈছে, পেট বিষাই আছে ৰাতিতে, সেনেকৈ ক'লোঁ। আৰু তাৰপিছত ক'লে ডাইৰেক্ট পেটত লাৰি চাল, ডাইৰেক্টলি ডাক্তৰজনে ক'ল ছ'ন'গ্ৰাফি অমুক কৰিছে নেকি, নাই কৰা বুলি ক'লোঁ। আৰু ছ'ন'গ্ৰাফি কৰিব লাগিব সেনেকৈ ক'লে। আৰু তাৰপিছত সেনেকৈ এতিয়া ডাক্তৰজনে ক'ল যে ইয়াত পাথৰ হৈছে, মোক ডাইৰেক্টলি কৈছে ডাক্তৰে, পাথৰ হৈছে ডাইৰেক্টলি কৈছে। আৰু তাৰপিছতে এনেকৈ এতিয়া বিষৰ বেজি 2টা মাৰিছে, গেষ্ট্ৰিকৰ বেজি 1টা মাৰিছে, এই 3টা বেজি মাৰি পেলাই আমি ঘৰলৈ গুচি আহিলোঁ। তথাপিতো মাৰ বেমাৰটো ঠিক হোৱা নাই। আৰু তাৰপিছত কি কৰিম কি নকৰিম, সেইদিনাখন ৰবিবাৰ পৰিছে ন, এতিয়া ক'ত নিম ক'ত নিদিম, ডাক্তৰটো পটককৈ পোৱা নাযায়। তাৰপিছত সেনেকৈ এতিয়া ৰাতিপুৱা ভাবিলোঁ যে ছ'ন'গ্ৰাফিটো কৰিব লাগিব, তাৰপিছতহে ডক্তৰ চাব। তাৰপিছত এনেকৈ ৰাতিপুৱাই মই 7টামান বজাত মই বকত গৈ মই তাতে লাইনত থাকিলোঁ, টিকেটখন ল'লোঁ। তাৰপিছত সেনেকৈ এতিয়া মই যেতিয়া টিকেটখন ল'লোঁ, তেতিয়া মাহঁতক ফোন কৰি পেলাই ক'লোঁ ভাইটিক, আহি যা, এতিয়া ফাৰ্মাচীটো খুলিছে, আহি যা ছ'ন'গ্ৰাফিটো কৰি লওঁ। তাৰপিছত সেনেকৈ এতিয়া গৈ মেলি ছ'ন'গ্ৰাফিটো কৰিলোঁ। তাৰপিছত এনেকৈ গ'ল ব্লাডাৰ হোৱা বুলি কৈছে, তাৰপিছত পাথৰ সেনেকুৱা। আৰু মই বিশেষ ইমান এটা নাজানো এইবিলাকৰ বিষয়ে, সেনেকুৱা বুলি ক'ল। আৰু কোৱাৰ পিছতে আমি চৰকাৰী যিটো বকৰ যিটো চৰকাৰী মেডিকেল, সেই মেডিকেলখনত আমি ভৰ্তি কৰিছিলোঁ। তাৰপিছত চালোঁ যে ডক্তৰ একো নাই। তাৰপিছত মাৰটো আৰু থাকিব পৰা নাই, আমাকো বেয়া লাগিছে, কি কৰিম কি নকৰিম চিন্তা কৰিলোঁ। সিমান এটা ডাঙৰ মানুহো নাছিল আমাৰ লগত, সেনেকুৱা জানা মানুহো নাছিলে আচলতে। সেইদিনাখন বহুত হেৰিত পৰি গৈছোঁ সেইদিনাখন। তাৰপিছত ভাইটিও ইফাল তাৰো ইমান চিনাকি নাই। তাৰপিছত মইহে ইফাল ফোন কৰিলোঁ। আৰু আমাৰ যিটো
অঁ তাৰপিছত সেনেকৈ এতিয়া তাতে এম্বুলেঞ্চৰ ড্ৰাইভাৰে এটা আহি মানে মানে কথা পাতিলে আমাৰ লগত যে এনেকুৱা এটা মেডিকেল আছে সেই মেডিকেলত সোমাওঁ তাৰপিছত সেনেকৈ এতিয়া আৰু ইফালে আছে অৰুণোদয় মেডিকেল এই মেডিকেলত মানে চব দালালি আৰু সেইখিনি মই দালাল কৰি আছে চবে মানে পিছত মই সুধিলোঁ যে কল্যাণী মেডিকেলত এই হেৰি অপাৰেশ্যন কৰিলে কিমান টকা যাব সুধিলোঁ মই তাৰপিছত সেনেকৈ এতিয়া সেই মানুহজন মানে এম্বুলেঞ্চ চলোৱা মানুহজন মানে সেই বাইদেউজনৰ লগত কথা পাতিলে কথা পতাৰ পিছত কৈছে যে এইটো হেৰিটো মানে 35,000ত মানে তেওঁলোকে পূৰা একদম চব কাম কৰি দিব আৰু সেনেকুৱা ক'লে তাৰপিছত মই আৰু এটা বেলেগ মেডিকেলত ফোন কৰিলোঁ অৰুণোদয় মেডিকেলত এই ফোন কৰাৰ পিছতে কয় তাতে 45,000 তাতে সুধিলে তাৰপিছত আমাকতো গৰীব মানুহ আমাৰ টকা পইচা নাই যিহেতু তাৰপিছত আমি ইয়াতে আমি কল্যাণী মেডিকেলখনতে যাওঁ তাৰপিছত লৈ গ'ল লৈ যোৱাৰ পিছতো আমাৰো ভাল লাগিল ডক্তৰ পালোঁ সেনেকুৱা আৰু ময়ো নাজানো যে সেই মেডিকেলখনত যে কিমান টকাৰ কাৰণে যে কিমান চুজি আছে কিমান মানুহ মৃত্যু হৈ আছে সেই মেডিকেলত মই গম পোৱা নাছিলোঁ আচলতে যদি গম পোৱা হ'লে মই সেইখন মেডিকেলত কেতিয়াও নিনিলোহেঁতেন আৰু আপোনালোককো কৈছোঁ এইখন মেডিকেলত কেতিয়াও নিনিব আপোনালোকক ভাল মানুহকে মাৰি পেলাই মানে সেনেকুৱা আৰু পিছত মই সেইটো বাদ দিলোঁ তাৰপিছত মই গ'লোঁ যাই পেলাই মই পিছত এতিয়া ডাইৰেক্টলি নিচুও লগালগ নি পেলাই ডাইৰেক্টলি হেৰি ৰুমত লৈ গৈছে ICUত লৈ গৈছে ডাইৰেক্টলি নিয়াৰ পিছত মানে প্ৰায় 11টামান বজাত দিনৰ ৰবিবাৰ 11টামান বজাত ICUত ডাইৰেক্ট মাক সোমাই পেলাই এতিয়া পিছত কৈছে যে ডক্তৰ এনেকুৱা হেৰি আহিব আৰু হ'ব তাৰপিছত আমি বাহিৰত থাকিলোঁ ঔষধ চৌষধ আনি দিলোঁ এই মেডিকেলখনতে যিহেতু প্ৰাইভেট মেডিকেলত মানে ভিতৰতে চব ঔষধ পায় চব পায় খালি লাষ্টত অহা সময়ত পইচাটো দিব লাগে পে'মেণ্ট কৰিব যিকেইটা ঔষধ নাই সেইখিনি মানে আমি বাহিৰৰ পৰা আনিব লাগে আমি ঠিক তেনেকুৱাকৈ কৰি আছোঁ আৰু আদান প্ৰদান কৰি আছোঁ ভাইটিৰ লগতে আৰু আমাৰ খুৰীৰ যিটো ছোৱালী তেওঁৰ লগতে আমি মিলিজুলি পেলাই ঔষধ আনি আছোঁ তাৰপিছত সেনেকৈ হ'ল তাৰপিছত বাইদেউজনে ক'ল যে আমি তেতিয়া ICU ৰুমত আমি 3জন সোমাইছোঁ বাইদেউ সোমাইছে মই সোমাইছোঁ আৰু ভাইটি সোমাইছে ভাইটি ক'ল যে ডাক্তৰে ভালকৈ বুজাই দিলে যে এইটো এনেকুৱা হৈছে গল ব্লাডাৰ হৈছে পাথৰটো ইফাল চিৰাং বিলাক হৈছে আৰু ভিতৰত সেনেকুৱা ক'ল আৰু পিছত ইপিনে কাটিব লাগিব চাগে ইপিনেও কাটিব লাগিব চাগে সেনেকুৱা ধৰণৰ ভাবিলোঁ মই তাৰপিছত সেনেকৈ এতিয়া চিজিল হোৱা বস্তুখিনি মানে চিজিল কৰি লোৱাৰ পিছতহে গুৱাহাটীৰ পৰা ডক্তৰ আহিব সেনেকুৱা আৰু তাৰপিছত হ'ব মাক পিছফালে ফিৰি চালোঁ পূৰা মানে অক্সিজেন দিছে আৰু মানে মাৰ যিটো মানে উশাহ নোপোৱা হৈ আছে মানে সেইটো কাৰণে অক্সিজেনটো দিছে তেওঁলোকে সেনেকুৱা বুলি কৈছে আৰু তাৰপিছত আমি ভাইটিও চহী দিল ময়ো চহী দিলোঁ আৰু বাইদেউ চহী দিলে সেইখন হেৰিখনত পাৰ্মিশ্যন লৈ না তেওঁলোকে তাৰপিছত হ'ল তাৰপিছত আমি ওলাই আহিলোঁ ওলাই অহাৰ পিছত যিকেইটা আমি মেডিচিন দিছোঁ বা ভেকচিন দিছোঁ চব মানে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি পেলাই তেওঁলোকে বেজি চেজি মাৰিলে তাৰপিছত আকৌ অলপ পিছতে বাইদেউজনী ওলাই ক'লে যে আপোনালোকৰ যিটো হেৰি সেইটো অলপমান বেলেগ ধৰণৰ আৰু বেমাৰটো তাৰপিছত ক'লোঁ কেনেকুৱা ধৰণৰ এইটো অপাৰেশ্যন কৰিব লাগিব মোক ক'ল আৰু মই সেইবিলাক আমি ইমান নাজানো ভাইটিও নাজানে ইমান এটা বাইদেউও নাজানে ইমান এটা হ'ব আমি ভাবিছোঁ খালি মাৰ ভাল হ'ব লাগে আৰু তাৰপিছত সেনেকৈ এতিয়া ক'লে যে অপাৰেশ্যনটো আমাৰ 7মান বজাত অপাৰেশ্যনটো হ'ব তাৰপিছত আমাৰ পূৰা ভয় লাগি গৈছে তাৰপিছত আমি ঘৰৰ মানুহ ফোন কৰিলোঁ ইফালে আমাৰ যিটো আমাৰ মাহাৰী এইবিলাকৰ মানুহ ফোন কৰিলোঁ খবৰ দিলোঁ আলহীবিলাকক খবৰ দিলোঁ এনেকুৱা বেমাৰ হৈছে মাৰ তাৰপিছত চব আহিলে তাৰপিছত 8টামান বজাত তেওঁলোকে গুৱাহাটীৰ পৰা মানুহ আহিছে 7টাতো নাহিলে 8টা বজাত আহিছে ডক্তৰ গুৱাহাটীৰ ফালৰ পৰা আহি পেলাই আমি চিম্পুল ড্ৰেছত আহিছে তেওঁলোকে একচুৱেলি ডাক্তৰবিলাকে মেইন ডাঙৰবিলাক মানে চিম্পুল ড্ৰেছত থাকে আৰু আহি পেলাই তেওঁলোকে কি বা কৰিল কি বা নকৰিল নাজানো আৰু তাৰপিছত আৰু মাৰটো আৰু পিছত মানে ভাইটি সোমাইছে ভাইটি সোমোৱাৰ পিছত চাইছে যে এনেকুৱা মানে মাটো আৰু সেইখিনি সময়ত ইনজেকশ্যন মাৰিছে একদম ভিউজ মা তাৰপিছত আৰু কি কৰিবি আৰু এতিয়া তেওঁলোকে কি কৰিছে 11টামান বজাত চাগে তেওঁলোকে অপাৰেশ্যনত লৈ গৈছে অপাৰেশ্যন কৰি পেলাই তেওঁলোকে 2টামান বজাত অপাৰেশ্যন হোৱাৰ পিছত আমি গুচি আহিলোঁ যে এনেকুৱা কৰিব আৰু ICUত থৈ দিম সেনেকুৱা আৰু অপাৰেশ্যন হোৱাৰ পিছত আমাৰ মানুহবিলাকে চব আছিলে অপাৰেশ্যন হোৱাৰ পিছতো কিন্তু তেওঁলোকে
মাক চাব নিদিলে, কাকো চাব নিদিলে, আমাকো চাব নিদিলে, কাকো চাব নিদিলে। সেইখিনি সময়ত আমাৰ মোটামুটি আৰু 2 ঘণ্টা 1 ঘণ্টাৰ পিছত চাব পাৰিবি সেনেকৈ বুলি ক'লে। তাৰপিছত হ'ব যে বহুত ৰাতিও হ'ল। তাৰপিছত সেনেকৈ আমি এতিয়া অপাৰেশ্যন হোৱাৰ পিছত আমি গুচি আহিলোঁ। গুচি অহাৰ পিছত মানুহ গুচি আহিছে, কিন্তু মাত্ৰ ভাইটি আৰু আমাৰ খুৰীৰ ছোৱালীজনী আছিলে তাতে। বাকী মই গুচি আহিলোঁ। তাৰপিছত ৰাতি 2টামান বজাত মোক ফোন কৰিছিলে বাইদেউ এজনে। তাৰপিছত ফোন কৰা হৈছে, অনাৰ কোনো আছে, নমিতা ৰাভা সেনেকুৱা বুলি ক'লে। তাৰপিছত আমি লগালগ ভাইটিক ফোন কৰিলোঁ। ভাইটিক ফোন কৰাৰ পিছত 2টামান বজাত উঠি আহিল। উঠি অহাৰ পিছত ভাইটিক চাইছে যে যোৱাৰ পিছতে যিটো মিটাৰ, সেই মিটাৰটোত মানে চবতো হেৰিটো বেলেগ, কণ্ডিশ্যনটো যিটো বেলেগ বেলেগ ৰোগী থাকে ন, একে চেম ৰোগী হ'লেও মানে যিটো মিটাৰটো সেইটোতো এটাই ন, চব লাইটৰ হেৰিটো মানে বেলেগ বেলেগ আৰু কিছুমান প্ৰিক 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 আমাৰতো মানে চবতকৈ বেলেগ মানে ভাইটি গম পাই গৈছে মা আৰু নাই সেনেকুৱা আৰু। তাৰপিছত সেনেকৈ এতিয়া তাৰপিছত ভাইটিটো চালে, গমেই পাইছে একচুৱেলি। আৰু তেওঁলোকে এতিয়া গৰম পানী লৈ পূৰা গাটো পূৰা ঠাণ্ডা আছিলে মাৰ, বেহুচ হৈ আছিলে একদম। তাৰপিছত এনে গৰম পানী দি পেলাই এনেই তেওঁলোকে একশ্যন দুখাই আছিল, মানে এনেই দুখাই আছিল আৰু এনেকুৱা। তাৰপিছত এতিয়া ৰাতিপুৱা এতিয়া ৰাতিপুৱা পিছত ভাইটি আৰু ওপৰলৈ গ'ল। ওপৰলৈ গৈ পেলাই সুধিছিল যে আমাৰ মাক চাব পাৰিম নেকি। তাৰপিছত তেওঁলোকে ক'ল যে 7টামান বজাত চাব পাৰিবি তোমাৰ মাক এনেকুৱা আৰু। তাৰপিছত 7টা বজাতো তেওঁলোকে চাব নিদিলে মাক, বুজি পাইছে। তাৰপিছত 8টা 9টামান বজাত আকৌ মাতিছে। আকৌ মাতাৰ পিছত ভাইটিক ঢুকাইছে আৰু যে মাৰ কিন্তু তেতিয়াও ভিউজ একদম নায়ে, মাত বোল নায়ে, ভাইটি গমেই পাইছে। তাৰপিছত আৰু এটা কথা ক'ব পাৰিছোঁ ৰাতিৰ ঘটনা, মানে কি মানে ষ্টাফবিলাক বেলেগ বেলেগ থাকে ন, সেই ষ্টাফৰ মানুহে কৈছে যে 3টা বজাত মানে পূৰা হৈছে আৰু মৰি গৈছে সেনেকুৱা ধৰণৰ কথাটো কৈছে এটা ষ্টাফে। তাৰপিছত ভাইটি গম পাই গৈছে অলৰেডি হেৰি হোৱা বুলি কেনে, তথাপিতো মানে একো কোৱা নাছিলে, কি কৰে চাওঁ মই সিহঁতক বুলি কেনে। তাৰপিছত এতিয়া 7টা বজাতো চাব নিদিলে। তাৰপিছত 8টা 8:30মান বজাত চাব দিছে। তাৰপিছত কণ্ডিশ্যন একেবাৰে মানে বেয়া আৰু। তাৰপিছত হুলস্থুল লাগি গ'ল আমাৰ ঘৰতো। তাৰপিছত চবকো মানে সেনেকুৱা জনোৱা হ'ল, কিছুমানক জনোৱা হোৱা নাই সেনেকুৱা আৰু। তাৰপিছত এনেকৈ এতিয়া আমাৰ বাইদেউহঁতৰ আলহী এটা বা আমাৰে আলহী হয়, তেওঁলোকে প্লেনিং খেলিছিল, প্লেনিংটো কামত নিদিলে। তাৰপিছত কি কৈছে জানানে, আৰু এটা ষ্টাফে ক'ল, কি দিনৰ ষ্টাফে কি ক'ল, 8টা বজাত তোমাৰ মা ঢুকুৱা সেনেকুৱা ধৰণৰ কথাটো ক'ল আৰু নাই আৰু। তাৰপিছত ঢুকোৱাৰ পিছতে কি কৰিলে তেওঁলোকে, আমাৰ ভাইটিটো পূৰা প্লেনিং কৰি আছে আৰু লগৰ এজনে প্লেনিং পূৰা কৰি আছে, মানে গমটো পাইছে আমাৰ মাৰ যে নাই, এইটো গম পাইছে। কিন্তু তাৰপিছত কি হ'ল, 8টা বজাত ঢুকুৱা বুলি কৈছে। একবাৰ হৈছে 3টা বজাত, একবাৰ হৈছে 8টা বজাত ঢুকুৱা বুলি। মানুহ কি 2বাৰ 3বাৰ ঢুকাই নেকি? আপোনালোকে গম পাব কেনেকুৱা প্লেনিং কৰি আছে, এইটো গম পাই গৈছে ভাইটিয়ে। তাৰপিছত এতিয়া কি হ'ল, তাৰপিছত 8:58ত তেওঁলোকক মেডিচিন আনিব দিলে, কিন্তু তাকো 20,000 মেডিচিন আনিছে। মৰাৰ পিছতো মানে মেডিচিন আনিব দিছে, প্লেনিং তাহাঁতৰ বেলেগ আছিল মানে। তাৰপিছত কি হ'ল, এতিয়া 8:50ত মেডিচিনটো আনিলে। তাৰপিছত ফটো চটো মাৰি পেলাই পূৰা একদম হেৰি কৰি ৰাখিছে আমাৰ মানুহবিলাকে, ভাইটিহঁতে। তাৰপিছত হ'ল এইবিলাক নাজানো, কিন্তু কামত নহ'ল এইবিলাক। কিন্তু আমাৰ যিটো আমাৰ নিজা মানুহ চব মানে তাত গোট খালে, কিয় এনেকুৱা কৰিলে, 2বাৰ মানুহ মৃত্যু হয় নেকি এনেকুৱা আৰু। তাৰপিছত কি হ'ল আপোনালোকৰ, তাৰপিছত মানে কি 10টামান বজাত আমাৰ মানুহবিলাকে গৈ পাল তাতে। গৈ পোৱাৰ পিছত পূৰা হুলস্থুল লাগি গ'ল, আমি কথাবিলাক ক'লোঁ। আৰু তেওঁলোকৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্টবিলাক চব ওলট পালট হৈ গৈছে। তাতে আমাৰ মানুহবিলাক পূৰা সম্পূৰ্ণ গম পাই গৈছে। তাৰপিছত যিটো তেওঁলোকৰ যিটো অফিচ, সেই অফিচটোত মানে যিটো টকা লেনদেন, সেই লেনদেনৰ যিটো অফিচ ৰুমটোত, সেই ৰুমটোত CCTV নাছিলে, মানে কাৰণ তাতে টকাৰ কাৰণে বহুত লেনদেন চলে সেই ৰুমটোত, সেইটো কাৰণে CCTV নাই। কিন্তু বেলেগ হস্পিটেলত কিন্তু এইবিলাক থাকে, চব ৰুমতো CC কেমেৰা থাকে, কিন্তু সেই ৰুমটোত মানে CC কেমেৰা নাছিলে। মই সম্পূৰ্ণ চাইছোঁ সেই ৰুমটোত, পূৰা একদম বহুত কাজিয়া হৈ গৈছে সেইটো ৰুমত। মানে কিহৰ কাৰণে কাজিয়া লাগিছোঁ, মানে মাক যেতিয়া আমি ঘৰলৈ লৈ আনিম, তেতিয়া তেওঁলোকে বিল কৈছিলে কিমান জানানে, 2,22,000 টকা কৈছিলে। একদিন এক ৰাতিত তেওঁলোকে 2,22,000
22,000 কৈছিলে তাৰপিছত মোৰ মাথা ঘূৰাই গৈছে একদম মানে 2,22,000 মই কেনেকৈ দিম সম্ভৱে নহয় এইটো তাৰপিছত সেনেকুৱাকৈ মানে তাৰপিছত আৰু মানে 3খন বিল ওলাইছে হা 3খন বিল ওলাইছে ক'ব গ'লে প্ৰথমতে আছিল আপোনাৰ 35,000 তাৰপিছত ওলাইছে 1,75,000 কিবা সেনেকুৱা আছিলে তাৰপিছত ওলাইছে লাষ্টত 2,22,000 তেওঁলোকে বিল ওলাইছিলে তাৰপিছত আমাৰ একদম মানে হুলস্থুল মানে ইমান বিল কিয় হ'ব যোনে ফোন কৰে তেওঁলোকক বিলটোৰ কথাটো সোধে কিমান বিল হ'ল আমি ডাইৰেক্টলি কৈছিলোঁ নিজৰ মানুহখিনিক তাৰপিছত তেওঁলোকে নাই এইটো নহ'ব আমি কিবা কিবি হাংগামা লগাব লাগিব এনেকৈ হাংগামা লাগাৰ পিছত একদম মানে তেওঁলোকে পুলিচ মাতি দিলে পুলিচ মাতি দিয়াৰ পিছত পুলিচে একো কৰিব নোৱাৰিলে আমাক তাৰপিছত সেনেকৈ এতিয়া বহুত কাজিয়া চাজিয়া হোৱাৰ পিছত তেওঁলোকে এতিয়া মিডিয়া চিডিয়াটো আহি গৈছে আপোনালোকে ইতিমধ্যে গম পাই গৈছে নিউজত কিন্তু কথাখিনি আপোনালোক ফাদিল কৰা নাছিল বেছিকৈ ভাইটিহঁতে কোৱা নাছিলে ভণ্টিও কোৱা নাছিলে সেনেকৈ কিন্তু আজি আপোনালোকক ক'লোঁ এইখিনি কথা মানে তাৰপিছতে এনেকৈ এতিয়া তেওঁলোকে নিজে কল কৰি আছিলে লাষ্টত আমি তেওঁলোকে মাতে যদিও আমি যোৱা নাছিলোঁ এনেকৈ তাৰপিছত আমি ডেড বডি আনিব খোজা নাছিলোঁ ঠিক তেনেকুৱাকৈ তেওঁলোকক মই ভয় খুৱাইছিলোঁ তাৰপিছত ভয় খোৱাৰ পিছত তেওঁলোকে নিজে আলোচনা কৰিল চাগে আলোচনা কৰাৰ পিছত তেওঁলোকে এটা কৰিছিলে সমালোচনা কৰিছিলে যে টকাটো আমি মিলাম এনেকৈ বুলি ক'লে তাৰপিছত প্ৰথমতে ক'লে 1.5 লাখ দিলেই হ'ব সেনেকৈ ক'লে আৰু তাৰপিছত নাই আমি 1.5 লাখ দিব নোৱাৰিম তাৰপিছত মই কাকা এজনক ক'লোঁ যে 1,20,000 হ'লে আমি দিব পাৰিম তাৰপিছত সেনেকৈ 15-20 মিনিটৰ পিছত তেওঁলোকে ফোন কৰিলে 15-20 মিনিটত কল কৰাৰ পিছত ক'লে যে হ'ব 1,20,000 দিলোঁ কেনেকৈ কমি যাব পাৰে আপোনালোকে ভাবকচোন কেনেকৈ টকাৰ কাৰণে মানুহক এটাক কেনেকৈ মাৰি পেলায় আপোনালোকে ভাবকচোন সুস্থ মানুহ এটাক কেনেকৈ মাৰি পেলায় চাওকচোন আপোনালোকে কল্যাণী হস্পিটেলখনত বুজি পাইছে আপোনালোকে আৰু সেইখন মেডিকেলত আপোনালোকে নাযাব তাতে খালি টকাৰ খেলা তেওঁলোকৰ ভাল এটা ডাক্তৰ নাই তেওঁলোকে গুৱাহাটীৰ পৰা মাতে যদিও ডাক্তৰবিলাক চব টকাৰ কাৰণে আহে কিন্তু ৰোগী চোৱাৰ কাৰণে নাহে তেওঁলোকে আৰু সেইখন মেডিকেলত আপোনালোকে নাযাব মই বাৰ অনুৰোধ কৰিছোঁ আপোনালোকে সেইখন মেডিকেলত নাযাব যোনে যায় কিন্তু তাত মৃত্যু হ'বই এইটো 100% আগতেও বহুতে কৈছে এতিয়া মোৰ মা যেতিয়া ঢুকালে তাৰপিছত মানে বহুত মানুহে কথা ক'লে যে আমাৰ ইয়াতো এনেকুৱা মানুহ আছিলে সুস্থ মানুহকো মাৰি পেলাইছে বেজি দি পেলাই এটা বেজিত তেওঁলোকে মানুহ মাৰি পেলাব পাৰে টকাৰ ক্ষেত্ৰত ঠিক তেনেকুৱা সেইখন মেডিকেল আপোনালোকে নাযাব কল্যাণী মেডিকেল হস্পিটেল যিখন হস্পিটেলত চলাই আছে যিজন তাতে মানে ডাঙৰ ডক্তৰ আৰু অমিয় ৰাভা সেই মাইকী ছোৱালীজনী এনেকুৱা হাৰামী ক'ব লাগিব সেইটো টকাৰ ক্ষেত্ৰত তেওঁলোকে মানুহ মাৰি পেলাব পাৰে কল্যাণী হস্পিটেলখনত আপোনালোকে কোনো দিনো নাযাব সেই হস্পিটেলখনত যিটো আপোনালোকে যাতে আমাৰ মাৰ দৰে নহয় যাতে আপোনালোকে সচেতন হৈ থাকে সেই হস্পিটেলখন একদম ফাল্টু হস্পিটেল সেইখন পাৰিলে আপোনালোকে গুৱাহাটী নিব নহ'লে গোৱালপাৰা নিব কিন্তু সেই কল্যাণী হস্পিটেলখনত আপোনালোকে কেতিয়াও নাযাব সেই বাইদেউজন এনেকুৱা হাৰামী ডক্তৰ মানে তেওঁলোকে একদম ফাল্টু মানে চব ষ্টাফে ফাল্টু আৰু মই আপোনালোক আজি শুনা পালোঁ যে সেই যিসকলে তেওঁত কাম কৰি থাকে বা কাম কৰা বুলিয়ে কৈছোঁ মই ছাইডত যিহেতু নতুন শিকি থাকে তেওঁলোকৰ পৰা 1 লাখ এনেকৈ প্ৰতিজনৰ মানুহৰ পৰাই 1 লাখ লৈ পেলাই তেওঁলোকে তাৰপিছত বাকী 15,000 কাৰোবাক 10,000 কাৰোবাক 20,000 এনেকৈ দৰমহা দি পেলাই ৰাখিছে কিন্তু তেওঁলোকৰ পৰা 1 লাখ টকা লৈ পেলাই তাতে জইনিং কৰাইছে তেওঁলোকে মাছৰ তেল মাছেৰে ভাজি আছে চব তাতে মানে কি দালাল তাতে সেই মেডিকেলখনত তো আপোনালোকক অনুৰোধ কৰিছোঁ বাৰ হাত জোৰ কৰিছোঁ আপোনালোকে সেইখন মেডিকেলত নাযাব আৰু আপোনালোকে আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু কি ক'বলৈ ভাষা নাই আপোনালোকক অনুৰোধ জনাইছোঁ বাৰ আপোনালোকে সেইখন মেডিকেলত নাযাব তো আপোনালোকে শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টো